নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো মই মনিষাই আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভালে আজি মই আপোনালোকৰ আগলৈ এখন সম্পূৰ্ণ নিৰামিষ থালি লৈ আহিছো সকলোৱে সম্পূৰ্ণকৈ ভিডিওটো চাব বুলি আশা কৰিলো আহকচোন তেতিয়া হলে মই ৰেচিপিটো আৰম্ভ কৰো এয়া নিৰামিষ থালিখনত আছিল বুট আৰু আলুৰ ভাজি মগু দাইল কচু আৰু ৰঙলাও পকৰি আছিল তাৰ পিছত পটল আৰু কাবেলি বুট ৰঙলাও এনেকৈ এখন সবজি আছিল মই গুটেকিখন বনাই নেদেখাও অকল পটল আৰু ৰঙলাও কাবেলি বুটৰ এখন সবজি মই আপোনালোকৰ আগত আগবঢ়াইছো সকলোৱে সম্পূৰ্ণকৈ ভিডিওটো চাব দেই এইকেইটা পটল লৈছো আৰু এইখিনি কাবেলি বুট লৈছো অকনমান ৰঙলাও লৈ লৈছো এনেদৰে এইখিনি কাটি লৈছো নিৰামিষ বুলি ক'লে মাছ মাংসৰ লগতে নহৰু পিয়াজো নপৰে সেইবাবে মই সম্পূৰ্ণ নিৰামিষকে বনাইছো আজি এতিয়া মই পটল কেপিস মই ভাজি লম অকনমান পানী আছিল নেকি এনেকৈ বহুত ফুটিছে এতিয়া এইখিনি মই অলপমান দেৰি ফ্ৰাই কৰি ললো আৰু ইয়াত মই তেল নিদো কিনো মই লাষ্টত অলপমান ঘিউ দি দিম এইখিনি এনেদৰে কাঢ়ি ললো মই আৰু ইয়াতে মই দি দিম সৰিয়হ দিম শুকান জলকীয়া দিম আৰু কাটি লোৱা আদা অকনমান দিম কেমেৰাটো বেকা হৈ গল হেবাবে দেখাব থাকি গল আৰু নৰসিংহ পাত দিছো এইখিনি আৰু ইয়াতে মই কাবেলি বুটখিনি দিলো ইয়াত পটল দিছো ৰঙলাও দিছো এইখিনি মই ভাজি লম আৰু ইয়াতে মই হালধি দিছো ইয়াতে চামুচ নিমখ দিছো জুকমতে দি দিছো আৰু ৰেড চিলি চামুচ দিছো আৰু সবজি মছলা চামুচ দিছো এইখিনি দি মই ভালদৰে লৰাই দিম এইখিনি এনেদৰে লৰাই দিলো মই আৰু অকনমান পানী দি দিলো ইয়াতে পানী দি এইখিনি মই ঢাকি দিম আৰু এইখিনি এনেদৰে হৈ গল সিজি আছে পানীখিনিও শুকাই গল এইখিনি এনেদৰে ভালকৈ মই মিক্স কৰি ললো আৰু ইয়াতে মই এচামুচ অন্নপূৰ্ণা ঘিউ দি দিলো এয়া মোৰ পটল আৰু কাবেলি বুট ৰঙলাওৰ সবজিখন হৈ গল খাবলৈ বিৰাটেই টেষ্টি দেই এনেদৰে কোনো নহৰু পিয়াজৰ দৰকাৰেই নাই এইখিনি হৈ গল এয়া মোৰ আজি ভাতৰ থালিখনো ৰেডি হৈ গল সকলোবোৰ নেদেখুৱালো আৰু ভিডিওটো কেনেকুৱা পালে জনাবলৈ নেপাহৰিব আকৌ এবাৰ লগ পাম অন্য এটা ভিডিও লৈ আজিলৈ আহিলো বাই বাই